নলবেৰী নি পাৰা আহো ৰ অলপমান কচু আঞ্জা বনাইছো তাই আকৌ কচু আঞ্জা খাই মস্ত ভাল পায় মোৰ হাতৰ আঞ্জা খাই মানে তাই একেবাৰে দাগ বহি গৈছে বৰ সদাৱে সেইকাৰণে মই বোলো অলপমান দি থওঁ ৰ বেয়াও লাগে নহয় ওচৰতে মানুহ হ'ব দে মই আহিলো দে এই বেলেগৰ ঘৰে ঘৰে আঞ্জা বদলা বদলি কৰি থাকে খায় নলবাৰী বাবা নাই না আছে ৰবা যাছো মাতি দিবে যাছো বাবা কোনে বাবা মই আছিলো খালি বাতি দিবে নাপে এনে ঘৰখনত কালি বহিয়া হেৰি পানী চানী এক বাতিমান ধৰে দিলো হ'ব দে দুই আকৌ কিয়নো আহিলি মোৰ পিছে পিছে মানুহৰ ঘৰ একো শাক নাচলি ঘৰত বিয়া নাচলো না মই ৰাম ৰাম মোৰ আকৌ মন খান একদম মৰে পিছে পিছে আহি এইকেইটা কাৰোবাৰে কতকে ভৰি খোজ দিবা নোৱাৰো মই কচু আকা যাম দে মই বেছি দেৰি নকৰো খালি বাতি দিবা নালাগে পানী চানী হলেও ভৰে এতিয়া গৃহস্থৰ কাৰণে বহিয়া চাহ বহে দিছো ৰবা এক কাপ খাই যাবি ৰ খাবা মনে নাছিল দে বহিয়াও পাবি আকৌ বহুত দিন আহাও নাই দে না মন খাম দে তই খাবি মাই বল সৰু ছোৱালী চাহ খাবা নালাগে নালগে নালগে বাই এক কাপ খা মায়ে শুনা বিস্কুট এখন এখন খা মায়ে খা আইও ইমান দিনৰ মূৰত খুৰীৰে ঘৰ পাইছ ভালে আছ নে বৰ ডাঙৰ হলে হাতী কেইটা তুলনি হলে আৰু মাতকি দে মই বাচ্চা তোক বাচি থাকো যদি আকৌ নিজে বোৱা কাপোৰ দিম হাতে ইমান দিনৰ মূৰত আছে মোৰ বাইকটো মাজে সময়ে আহিব লাগে এই লকডাউন দিছি তামোল আছে না লকডাউন দিছি বাজাৰ চাজাৰ বন্ধ আমাৰ সুখা মুখা তামোলে ডাঙৰ আছে তাকে আনি দিয়া মই এনে গালি পাৰিম আৰু কিন্তু খাৱাত ভাল হ'ব আহিবি আহিবি সদায় কিন্তু মই গালি পাৰিলি তহঁতে খং নকৰিবি দে বাচ্চা এনে গালি পাৰিছো মোকো পেটত নহয় হ'ব দে মই নাম তহঁতে ক'ৰবাত শাক চাক দুটা লৈ যাব পাৰিলি ভাল হ'ল ৰছী দুডাল লাগে লৈ যাম দিছো কাপোৰ চাপোৰ মেল দিব লাগে কাপোৰ চাপোৰ মেল দিব লাগে তামোল আছিল হ'ব দিয়া মই পাতিছো দিয়া মাইহুন তামোল খাবা নাগে দে এনে থকা দে ডালিম গুটি হেন দাঁত কেইটা ৰঙা পৰি যাব ভালকে দিয়াইটো খাবা বাতিটো লাগব ন খালি বাতি দিব নাপায় এনে পানী চানী ভৰাই দিলে হ'ব দে মাছ মাংস দিব নালাগে
কাপোৰ চাপোৰ মেলি দিবি আৰু গোটা ৰচি চচি নাই এডালে ল'ম ৰচি বা চাহ এডাল ৰচিডাল বাবু শুকনা জ্বালা এটা কৈছো যাচোন বাবা কিবা আঞ্জা চাঞ্জা নহয় দে পানী চানী দিলে হ'ব আঞ্জা চাঞ্জা দিলে জলকা দিব লাগে চিট লাগি যায় জ্বালা দিয়ে মানুহ ভাইৰাছ যাব বাপা মাইথাক যাৱা নাই মাইথাক যায় না এখানে গাড়ী মটৰ বন্ধ ভাড়াও গ'লে ডাবুল ডাবুল হৈছে কেনেকে যাবাই যাব নৰা মই যাৱা নাই দে বহুত দিন আমাৰ ৰাতি জাল মাৰিব যদি দুটামান পুঠি মাছ পাইছে তাকে নামান সাজ জাল দিছো কিয়নো দিল্লী মানে শাক ভাজিছো দে ভাত খাই কিনে দুটা ভাজিছো একেলগে নালগিছিলে খালি যা কোনো খাবা লগা বস্তু ভাগে দিবি দে ডাঙৰ মইনা তোৰ মাতে নাই ভাল হবি দে ভাল হবি কথা বাৰ্তা বেছি নকয় যাবা দে ভাত দিব স্কুলত দালি দিব খাইবা ছোৱালীকেইটাৰ নাম কোৱাৰ কাৰণে আকৌ বেয়াও লাগে নহয় সেইকাৰণে বুলি বাচ্ছা ৰূপাই নং নং ইমান দিন আকৌ খাবই বনাই নাই ঘৰত বহুত দিন ধৰি 1 মাহ 2 মাহ মান ধৰি মাছ মাংস খোৱা আপোনাক বাৰু যে এনেকৈ কচু দি দিছে অলপ চলপ মাংস সেনেকৈ এনে ছোৱালীকেইটাক দিছো কাম কৰে কল্লু অলপ পইচা পাই গধূলি আগধক নাখালি আজিকালি মৰাত গেলা দুজা মেলা আপোনাৰ এতিয়া কথা নাই বিজনেছমেন মানুহ এতিয়া চলি আছে আমাৰ আৰু সেই আৰু আমাৰ দোকান খান্দাৰ চাউল দুটাৰ অভাৱ নাই দে সেইটোৱে ভাল হৈছে দে বেচা কিনা লাভ চিয়ে হেৰিয়ে নলবাৰে নি তোৰ হেৰি কিবা পুৰণি মেখা চাদৰ নাই নেকি চাব লাগব বাই একযোৰা দিবি যাচোন মোৰ পিন্ধিবা বিৰাট দাঁতকি হৈছে একযোৰা ক'ৰবাত গেলেও পিন্ধো ঘৰতো পিন্ধো বিৰাট দাঁতকি হৈছে বহুত দিন হৈছে একযোৰ দিবি যাওঁ বহুত দিন চেণ্ডেল তেণ্ডেলো আমাৰ বহুতো পাঠশালাত বিয়া কৰিছে বাপু মস্ত বুয়ে নিয়ে বাই আকৌ নাযা পুৰণা চুৰণা এনেকে দিলেও হ'ব যা পুৰণা চুৰণা যাওঁ দে বয়া চৰণা যাবি দে কৰোণা চৰণা কমলে বছৰ মান যাবি দে আমাৰ গাড়ী মটৰ আছে মায়েৰ হাতত ধৰি যাবি বাবা আচোন বাবাও গোটা ডাঙৰে হলে মাইনাটো কক গৈছি ভাত দিবা ডাঙৰে হল দে মোৰ কেতিয়া সৰু সৰু আৰু 3টা ভাত খাবা নাহে মই বোলো মায়ে ভাত দুটা দি আহে দেউতে বৰ কষ্ট পাই খাবা নাছিল হাত ধৰবা পাৰা হচি দে চলি মোৰ আকৌ দুটাটো লগতে এই দুটা হেৰি জৰুৱা আছিল নহয় লগতে লাগি থাকে আৰু 3টা ঘৰত কাম কৰবা লগে থৈছে এটাতো বাপেকৰ লগত গেছি অলপমান মিস্ত্ৰী কালি কৰি দে সেনেকে বৰ কষ্ট এনে কাম বন হয় ইটো এটা সিটো এটা বৰ ভাল হৈছে লকডাউনত এতিয়া ভাত খুৱাব লাগলি কাম কৰছি চাউল বেছি বেছি লাগে যাওঁ দে আবার চা বৰ মৰমৰে মোৰ বাইকটো আৰু আহিবি দে বাচ্চা কোনোবা দিনা মনত পৰিলে আহিবি যা সদায় সদায় নাহিবি মোৰো সিমান জগাল চগাল নাই যা যা বাই যা মই সদায় সদায় ঝাৰু মাৰিব লাগে কাম কৰি থাকিব লাগে ইয়াত অলপো কাম চাম নকৰে কি যি হ'ব নাই ৰচোন এই যে কি বৰপেটানি খুৰী এতত যে সদায় এক কচু অকনমান লৈ আহে তই যে কবা একদম ডাঙৰ চাই টিফিন মতে যে ঘৰে দিখে না কে আমাৰ দেউতা কষ্ট কৰি আছে দেখা নাপাহি নেকি সেইটোতো হৈয়ে দেছে মাই আহিয়ে পালাক নেকি সপনে নেকি এতিয়া আহক দে মাই এই গৈছা না ইয়াৰ পৰা ঐ যা ইয়াৰ পৰা ধৰতে এই ভাই আৰু ৰচোন আমাৰ যোনদিনা মাছ মাংস থাকে সেন্দে কেনেকে গম পায় কেনেকে ক'বা নোৱাৰো মই আজি দেউতাক ভাত দি অহাৰ পাছত এই সেইখিনি নালাৰ বাৰত কচু কাটি থকা দেখা
পাইছো বৰপেটেনি আহিব তাই অলপ আজি আহকচোন একদম বাইদেউ লাগি মই কম আজি আইছি নেকি আইছি তই ভিতৰত যা মাই তই দিবা নালাগে যা মই কিবা কম নহয় লাজো পামি হে দিবা লাগলি আজি তিতা কৰা দেখালি আৰু আহকচোন কেনেকে চাও চলিকেইটা তিতা খাব পাৰিব না নামত এই বাদি একো কাম নাই সদায় এনতে কিনি নানে আমাৰ পৰা কি কৰতে হিন্দিৰ পৰাই খায় তই একদম বাইদেউ লাগি ওলাই লিও তই তিতা আঞ্জা দিবি আজি কচু আঞ্জা লৈ আহকচোন সেই নালাৰ পৰা কাটি আনি দিব তই খাই থাকা সেইখিনি ড্ৰেইনৰ হাগামোতা হিন্দি ও নলবাগানি ও নলবাগানি মাই ও মাই দে নাই নামন কচু বনাইছিলো আৰু কলমৌ শাক ভাজিছিলো মাইৰে আকৌ মোৰ হাতেদি কচু খাব বৰ ভাল পায় নামন দি আহো খুৰী আমাৰ মাইক ডক্তৰে কলমৌ শাক কচু আৰু বেলেগৰ হাতেদি খাব বন্ধ কৰি দিছে বেমাৰ হৈছে কিবা শুই আছে এনেকুৱা মাতা কথা দি থোৱা নহয় মানুহ চানুহ চাব নোৱাৰি আপুনি এটা কাম কৰক আপোনাৰে সৰু দুটা চলি আছে এইগিলা কেন আমাক দিবা লাগে এনে নষ্ট হ'ব বস্তু হ'ব যাওক আপুনি ঘৰত যাই আপুনি খাব যাওক যাওক নহয় না মাইৰে মোৰ হাতেদি কচু খালি বেমাৰ ভাল হৈ যাব নহয় এইগিলা খালি আৰু বেছিয়ে হ'ব আপুনি যাওক ঘৰত আপুনি যাওক তোক নাযায় একেবাৰে ইমান ভাণ্ডাৰ খাবা দিলেও নাযায় ইমান একদম আৰু জিন্দগীত দেখা নাছিলো গেলে কিবাকে এতিয়া মাইক ইটা কোনদিনাৰ পৰা ভাত আঞ্জা দিবা চাওঁ নহয় সেইদিনমান কৈছে নালাৰ পৰা কাটি আনিব আৰু আমাৰ মাইক খুৱাব মায়ে থকম একেবাৰে সদ লগা কচুডাল খাই আছে দিছোঁ নহয় মই যে আহক এবাৰ কেনেকে মোৰ চাওঁ কেনেকে টিৰি হৈছেনি